বোৱাৰী আহিলা? ক'ত গৈছিলা ইমান দুদিন ধৰি? নহয় মা, মই মাৰ ঘৰলৈ গৈছিলোঁ। ইয়াক কৈ গৈছিলোঁ দেখোন, আপোনাক কোৱা নাই নেকি? তুমিতো ঘৰলৈ গৈ থাকিবা আৰু ঘৰত গৈ ঘূৰি ফুৰি মজা লৈ থাকিবা। ৰিয়া এতিয়া কৈছে ভাত মোকে বনাব কৈ গৈছিলা। মা, ৰিয়া মিছা কৈছে, মইতো তাইহে ভাত বনাব কৈ গৈছিলোঁ। নহয় মা, বৌ তোমাকে ভাত বনাব কৈ গৈছে। বৌ, তুমি ইমান মিছা কথা কিয় কোৱা? এদিন কি মই মাক কৈ নোযোৱাতে তুমি কথাটো বেলেগকৈ লগাই দিলা। মা, আপুনিতো জানেই মই ক'ৰবালৈ গ'লে ভাত বনাই থৈ যাওঁ। সিদিনা দৌৰা দৌৰিকৈ যাব লগা কাৰণেহে মই ভাত বনাব টাইম নাপালোঁ। কিনো ইমান দৌৰাদৌৰিকৈ যাব লগা হ'ল? মা, হঠাৎ মাৰ বেমাৰ হোৱা খবৰ পালোঁ। বিয়েন এতিয়া কেনে আছে? ডক্টৰে কৈছে ইমান টেনশ্যন ল'ব লগা নাই, মা ঠিকেই আছে। মাজনী, তই কিয় বোৱাৰীৰ বিষয়ে ইমান মিছা কথা ক'ব লাগে? নাই মা, মই মিছা কোৱা নাছিলোঁ, বৌহে মিছা কথা ক'লে। মা, মইনো তোমাক কেতিয়া মিছা কথা কওঁ? কিনো হৈছে তহঁতৰ? ইমান হাল্লা কৰি আছ? চোৱাচোন, সেইদিনা ভাত বনাই থৈ নোযোৱা কাৰণে ৰিয়াই মাক কিবা কিবি লগাইছে। নহয় দাদা। চুপ থাক তই। তহঁতে এই সাধাৰণ কথাতে কাজিয়া লাগিব লাগেনে? আজিৰ পৰা বৌয়েৰে আৰু তই লগ হৈ কাম কৰিবি। দাদা, ময়ো। চুপ, তইতো কামে নকৰ, মোবাইল টিপি থাক। দুয়ো লগ হৈ কামবিলাক কৰিবিচোন, সোনকালে হ'ব। ৰিয়া, তুমি চব্জিখিনি কাটি দিয়াচোন। মই নোৱাৰোঁ দেই, কাপোৰ ধুলে হাত বিষাই আছে। তেনে তুমি চাহখিনি বনোৱা। আৰে, মই নোৱাৰোঁ বুলি কৈছোঁ নহয়। হা? এইটো নোৱাৰা সেইটো নোৱাৰা কি কৰিব পাৰা তুমি? এনেই দিনটোতে মোবাইল টিপি থাকাই? বাহ, চাবহে লাগে তাইৰ চফাত বহি বহি কল কৰি থকাৰ মোচন। সদায় সদায় কাৰ লগত বা ফোন কৰি থাকে? বৌ, বেলেগৰ কথা কোৱাৰ আগত এবাৰ নিজৰ কথা ভাবি চাব লাগে। বৌ গম নাপাব বুলি ভাবিছা নেকি তুমি ঘৰলৈ যোৱা নে কলেজ যোৱা? কি তোমালোকৰ কাজিয়া শেষ হোৱাই নাই নেকি? অকলে কাম কৰাৰ হৈও কাজিয়া, লগ হৈ কৰিব দিলেও কাজিয়া। যোৱা, দুই ইয়াৰ পৰা ওলাই গৈ বাহিৰত কাজিয়া লগা। বিক্ৰমৰ চাগে কষ্টই হৈছে। দাদা, অকলে কাম কৰিব দি আহিলোঁ, দাদাৰ চাগে কষ্টই হৈছে। ব'লা ৰিয়া, আমি একেলগে ভাত বনাওঁগৈ। ব'লা বৌ। বন্ধুসকল, ঘৰৰ কাম কাজ কৰা ভাগ বতৰা ৰুটি পাতি ভাল লাগিলনে? যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু আমাৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।